এই অঞ্চলবাসী ৰাইজে সমস্যা পাই আছিল আৰু ৰাইজৰ এটাই দাবী আছিল যে ৰাস্তাখিনি ইয়াত ভাল কৰি দিব লাগে, নিৰ্মাণ কৰিব লাগে। আৰু আজি এটা শুভ বাৰ্তা লৈ পেলাই ইয়ালৈ আহিছোঁ। আজি ইয়াত আমি শিলান্যাস কৰিলোঁ এই পথছোৱাৰ প্ৰায় 7 কিলোমিটাৰ 7.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাস্তাটো নিৰ্মাণ কৰা হ'ব আৰু এটা সম্পূৰ্ণ নতুন টেকন'লজিৰে এই পথছোৱা নিৰ্মাণ কৰা হ'ব। আজি পৰীক্ষামূলকভাৱে 100 মিটাৰ এটা ইয়াত নিৰ্মাণ কৰা হ'ব আজি, আৰু পৰৱৰ্তী সময়ত IIT গুৱাহাটীৰ টিমে আহি পেলাই এইটো পৰ্যবেক্ষণ কৰিব আৰু আগষ্ট মাহৰ মধ্যভাগৰ পৰা সম্পূৰ্ণ ৰাস্তাটো নিৰ্মাণ কৰা হ'ব। ৰাইজৰ যথেষ্টখিনি উৎসাহ উদ্দীপনা ইয়াত দেখিবলৈ পাইছোঁ আৰু ৰাইজৰ এইটোৱে সমস্যা আছিল। এই সমস্যাটো যেতিয়া সমাধানৰ পথত ৰাইজে দেখিছে, নিশ্চিতভাৱে ৰাইজ উৎফুল্লিত হৈছে আৰু গোটেই ৰাইজ ওলাই আহি পেলাই তেওঁলোকে আদৰণি জনাইছে। মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ আশীৰ্বাদতে আমি এই পথছোৱা নিৰ্মাণ কৰিবলৈ কাৰণে সক্ষম হৈছোঁ।